নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ধুনীয়াকৈ এতিয়া ওলাই কৰি ল'লোঁ। ক'ত কৈ আছোঁ বাৰু, তো অলপ সময় ৰখি লওক। ক'ত মানে সেই আৰু মৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছোঁ। এই দাদাও লগ ধৰিলে, বৌ বোলে মৃত্যুঞ্জয় মন্দিৰ পৰা আহোঁগৈ। আৰু খাওঁতকৈ ওলাই কৰি ল'লোঁ ময়ো, বোলো মৃত্যুঞ্জয় মন্দিৰ পৰা আহোঁগৈ। এতিয়া আপোনালোকৰ ধুনীয়াকৈ কোনোবা জেগাডোখৰত বহি লওক আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। মৃত্যুঞ্জয় মন্দিৰ পৰা মই আগতো দুবাৰ গৈছোঁ, এইবাৰ সৈতে 3 নম্বৰ বাৰ হ'ব। তেওঁ মানে সেই প্ৰথমবাৰ যোৱা যিটো ফূৰ্তি, সেই ফূৰ্তিটো মোৰ আজিও আছে। এতিয়া আহি পালোহি 4 লাইন আৰু ৰহাত টলগেটেই পাব হ'লেই আৰু বেছি দূৰ নাই আৰু। 2024 চনত যে মৃত্যুঞ্জয় মন্দিৰ আহিছিলোঁ সেই লগৰকেইটাৰ লগত বাইকত, সেই ভিডিঅ'টোকে চাই আহি আছোঁ। সেইফালে টলগেটো আহি পালোহি। টলগেটত বাৰু পইচা দিবলৈ নালাগে, তো পাৰ হৈ লওঁ ফাৰ্ষ্ট। সেই ভিডিঅ'টো চাই কিবা এটা ভাল লাগিছে। সেই তেতিয়া বাইকত যে আহিছিলোঁ, লগৰকেইটালৈ মনত পৰা নিচিনা পৰিছে, ৰাস্তাবিলাকত কি কাম কৰি গৈছিলোঁ। আৰু মোবাইল চাই আহি থাকোঁতে কেনেকৈ আহি পালোহি গমেই নাপালোঁ। আৰু সেইটো টাৰ্ণিং ল'ব লাগিব এতিয়া মৃত্যুঞ্জয় মন্দিৰ যাবলৈ। এইখন গেটখনো আছে দেখিছে পকা। National Highway 127 for 1 kilometer. পালোহি মৃত্যুঞ্জয় মন্দিৰ আৰু গাড়ী সেইফালে ৰাখিছে। আৰু এইফালে চাগে শিৱৰাত্ৰিৰ দিনাখন কিবা মেলা চেলা হৈছিলে, তো ভাঙি আছে। আৰু ধুনীয়াকৈ এতিয়া মন্দিৰলৈ যাওঁ। ভাগে হৈছে নগাঁও মৃত্যুঞ্জয় মন্দিৰ ভাগ। আৰু ৰাস্তাত ইমান আৰু ভিডিঅ' কৰি অহা নাই, যিহেতু আগত আহিছোঁৱে, সেইবাবে ইমান ভিডিঅ' কৰি অহা নাই। আৰু সেইফালে ধুনীয়াকৈ চাকি বন্তি জ্বলাব পৰা সুবিধা দিছে। আগত সেই মন্দিৰটোত আছিলে চাকি বন্তি জ্বলোৱা। এতিয়া টাইম 10:07 হৈছে আৰু এবাৰ মোৰ ভাগ্য ভাল দিয়ক। যোৱা বছৰ আহোঁতে মন্দিৰৰ ভিতৰত সোমাবলৈ নোৱাৰিলোঁ আৰু এবাৰ পাৰিম। ধুনীয়াকৈ খোলাই আছে। আমি যেতিয়া আহিছিলোঁ তেতিয়া বন্ধ আছিলে। এতিয়া ধুনীয়াকৈ সেৱা কৰা হৈ গ'ল আৰু ফটো দি দিলে। মন্দিৰৰ ভিতৰতো গৈছিলোঁ, ভিডিঅ' কৰি থকা নাই আৰু। তাৰ আগৰবাৰ যেতিয়া আহিছিলোঁ মন্দিৰৰ ভিতৰত সোমাব পৰা নাছিলোঁ, এবাৰকে ধুনীয়াকৈ মন্দিৰৰ ভিতৰত সোমালোঁ। 10:30 বাজি গ'ল আৰু মানুহ চাওক কিমান ভিৰ লাগিছে। আমি ভালেই হ'ল সোনকালে আহিলোঁ আৰু সোনকালে দৰ্শন কৰি সেইদিন যাবগৈ লাগে ঘৰলৈ। এতিয়া ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই দিলোঁ। 4হতটো এবাৰ ঘূৰিম, ঘূৰি পেলাই আৰু ওলাই দিম আৰু গাড়ীৰ ভিতৰৰ পৰাই। আকৌ বেক হৈ নাযাওঁ, একে সন্মুখত দি ওলাই কৰি অলপমান আগত ওলামগৈ এতিয়া সোমাইছোঁ হোটেল এখনত, কিবা এটা খাই কৰি লওঁ, তাৰপিছত আৰু লাহে ধীৰে ঘৰলৈ গৈ থাকিম। টাইমো বেছি হোৱা নাই। এতিয়া ধুনীয়াকৈ হোটেলৰ পৰা ওলাই দিলোঁ আৰু বেছি সময় লোৱা নাই, প্ৰায় 1.5 ঘণ্টামান ল'লে হোটেলখনত সোমাওঁতে। বন্ধু বান্ধৱীসকল, ঘৰ আহি পালোহি। আহাৰটো বহুত সোনকালে আহিছিলোঁ, অ'ত ৰখোঁতে পূৰা 2:30 বাজিলে। আৰু যদি ভিডিঅ'টো ইমানকৈ চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ। আজিলৈ বাই বাই, ভাগৰ লাগিছে।